সকলোলৈকে নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আহিছোঁ শিৱদৌললৈ আমি চাকি বন্তি লৈ পেলাই পৰিৱেশটো দেখাই দিওঁ বুলি ভাবিছোঁ আপোনালোকক। বহুত বেছি মানুহ হৈছে, প্ৰত্যেকে নিজৰ নিজৰ মনৰ আশা পূৰণ হোৱাৰ কাৰণে, নিজৰ মংগল হওক তাকে কামনা কৰি সকলোৱে আহিছে শিৱদৌলত এগছি বন্তি দিবৰ কাৰণে। ময়ো আহিছোঁ, এইফালে চাকি বন্তি লৈ লৈছোঁ আৰু এতিয়া ভিতৰলৈ সোমাই যাম, আপোনালোকক পৰিৱেশ দেখাম বাৰু। বহুত মানুহ হৈছে, বাহিৰতো বহুত ভিৰ আৰু ভিতৰতো বহুত ভিৰ লাগিছে। এইফালে আহি আছোঁ, এতিয়া ভিতৰলৈ যাওঁ, চাকি বন্তি জ্বলাই লওঁ প্ৰথমে, তাৰপিছত আপোনালোকক শিৱদৌলৰ পৰিৱেশটো দেখাই যাম। চাবচোন ইমান বেছি ভিৰ হৈছে নহয় মানুহ। এইফালে দেখিছোঁ চাকি জ্বলাবলৈ একদম ঠাই নাইকিয়া হৈ গৈছে। এইফালে মন্দিৰৰ ভিতৰতো মানে দীঘলীয়া লাইন হৈ গৈছে। এইফালে দেৱীদৌল আছে, বিষ্ণুদৌল আছে আৰু শিৱদৌল আছে আৰু মানুহ বহুত বেছি। ইফালে পুখুৰীটো আছে শিৱসাগৰ। পৰিৱেশটো বহুত বেছি ধুনীয়া। সকলোৱে মংগল হওক তাকে কামনা কৰিছোঁ। শিৱ মন্দিৰ আপোনালোকক মই দেখাই থাকোঁ বাৰু, তথাপিও এতিয়া আচলতে আজি নতুন বছৰ, প্ৰথমটো দিনত প্ৰত্যেকে আহি শিৱ মন্দিৰত নিজৰ নিজৰ মনৰ আশা পূৰণ হওক তাকে কামনা কৰি প্ৰত্যেকে নিজৰ মংগল হোৱাৰ কাৰণে শিৱ মন্দিৰত চাকি বন্তি জ্বলাইছেহি। ময়ো জ্বলাই ল'লোঁ আৰু আপোনালোকক অলপমান পৰিৱেশটো দেখাই দিলোঁ। দেখিছে একদম দীঘলীয়া লাইন হৈ গৈছে মানে ভিতৰত। এইফালে বহুত মানুহ। বাহিৰৰ পৰা কেলে ৰচি পিনি ভিতৰত আনি পিন্ধিলোঁ।